নমস্কাৰ বন্ধুসকল, মোৰ নাম চিন্ময় কৰা আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন চেনেল চিন্ময়'ছ থটছলৈ। তো আপোনালোকে মোৰ ভিডিঅ'ৰ টেগলাইনটো বা আপোনাৰ টাইটেলটো দেখি হয়তো গম পাইছে আজি কিহৰ ওপৰত আমি আলোচনা কৰিম। আৰু ইয়াৰ আগৰ ভিডিঅ'টো মই এটা ইন্ট্ৰডাকশ্যন ৰূপে আপোনালোকৰ আগত দিছিলোঁ, এটা সৰু ভিডিঅ' অকণমানি 1 মিনিট সময় এটা ভিডিঅ' ডাঙৰ কৰিব বিচৰা নাছিলোঁ। আৰু আজি মেইন উদ্দেশ্যটো হ'ল 420 হয়তো বহুতে আপোনালোকে ব্যৱহাৰ কৰিছে এই ৱৰ্ডটো, কিছুমানে খঙতে হওক বা কিছুমানে জমনিতে হওক, লগৰ লগতে হওক, বেলেগ কিছুমান চিটুৱেশ্যনতে হওক, আপোনালোকে বিভিন্ন ধৰণে কিছুমানে ব্যৱহাৰ কৰিছে আৰু কিছুমানে ব্যৱহাৰ কৰা নাই। আচলতে এই ৱৰ্ডটো কি হয়, কিহৰ কাৰণে আমাৰ সমাজত এই ৱৰ্ডটো আহিল আৰু ক'ৰ পৰা আহিল, হয়তো বহুতে জানে এই কথাটো আৰু কিছুমানে হয়তো নাজানে। চ' মই ভাবিলোঁ কিবা এটা আপোনালোকৰ আভাস দিম সেইটোৰ ওপৰতে। আচলতে 420 যোনটো শব্দ, সেইটো আচলতে এটা শব্দ নহয়, এইটো এটা ছেকশ্যন হয় ইণ্ডিয়ান পেনেল কোডৰ। চ' ছেকশ্যন 420 আৰু এইটো আপোনালোকে 420টো আমি কিহত ব্যৱহাৰ কৰিব পাৰোঁ জেনেৰেলি। কিছুমানে আমাক যেতিয়া ধৰি লওক ঠগ প্ৰবঞ্চনা কৰিছে, কিছুমানে বেয়া কাম কৰিছে, ধৰি লওক আপোনাৰ বিভিন্ন ধৰণৰ এনেকুৱা 2 নম্বৰী কামবিলাকত আমি 420টো একচুৱেলি আমি ব্যৱহাৰ কৰোঁ। আৰু আমাৰ ছেকশ্যনটো সেইটোৱে কৈ থোৱা আছে, যোনে মিছলিডিং কৰে বা যোনে ফ্ৰড কৰে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ মতে সেইটো ছেকশ্যন 420 আণ্ডাৰত গোটেইখিনি ৰুলছ এণ্ড ৰেগুলেশ্যন আছে। আৰু আপোনালোকে হয়তো জানে কিছুমানে আপ টু 7 yearsলৈকে ইয়াত ইম্প্ৰিজনমেণ্ট পায়। হয়তো মানে ইম্প্ৰিজন মানে বস্তুটো হ'ল আপোনাৰ বুজাবলৈ গ'লে আপোনালোকৰ বস্তুটো হ'ল শাস্তি, আৰু আপ টু আপোনাৰ বিভিন্ন ধৰণৰ শাস্তিৰ লগতে ইয়াত ফাইনো জড়িত হৈছে। আৰু আপোনালোকে জানিবলৈ পায় অকণমান আচৰিতো হ'ব চাগে, পাকিস্তান এণ্ড দেশতো এই ছেকশ্যনটোৰ আণ্ডাৰ আছে। পাকিস্তান, ম্যানমাৰ হওক, এনেকুৱা কিছুমান দেশতো এই ছেকশ্যনটো আছে। আৰু কিছুমান দেশত এই ছেকশ্যনটো আপোনাৰ বিভিন্ন বেলেগ ছেকশ্যনৰ আণ্ডাৰত আছে, কিন্তু এই ছেকশ্যনটো আছে। আৰু পাকিস্তান আৰু ম্যানমাৰ মই যিমানখিনিলৈকে জানো, হয়তো মই শুদ্ধ নহ'ব পাৰোঁ দেই, সেইটোকে মই ক্ষমা কৰিছোঁ। এই ছেকশ্যনটো সেই নামেৰে জনাজাত হয়। আৰু আজি বিভিন্ন আহি থাকোঁতে মোক কোৰ্টৰ পৰা বস্তু কিছুমান কিনি থাকোঁতে এজন মানুহে ওচৰতে মোক তেনেকৈ কৈ থকা শুনিলোঁ 420 কথাটো, আৰু মই ভাবিলোঁ আপোনালোকৰ মাজত বস্তু শ্বেয়াৰ কৰোঁ। আৰু সেয়ে বস্তুখিনি আপোনালোকৰ মাজত আহিলোঁ, ক'লোঁ। আৰু ভিডিঅ'টো আপোনালোকৰ আৰম্ভ কৰাৰ আগতে মই ভাবিছিলোঁ কিহৰ ওপৰত টপিকটো বনাম, কি কৰিম, কেনেকৈ আপোনালোকৰ মাজত উপস্থাপন কৰিম বস্তুখিনি, কোনো ভাবি পোৱা নাছিলোঁ। মই আগতে আপোনালোকৰ ইন্ট্ৰডাকশ্যনৰ ভিডিঅ'টোত মই কৈছোঁ, আৰু এইটো ভিডিঅ' জাষ্ট মই আপোনালোকৰ মাজত বস্তুখিনি, মোৰ ভাৱধাৰাখিনি বস্তুখিনি আপোনালোকৰ মাজত দিবলৈ বিচাৰিছোঁ। আৰু বিভিন্ন সময়ত ইয়াৰ গৈ থকাৰ লগে লগে আপোনালোকৰ মাজত মই বিভিন্ন ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজত আনি থাকিম। আৰু এতিয়াতো গম পালে ছেকশ্যন 420টো পৰাহে আমাৰ 420টো আহিছে। বিভিন্ন ধৰণৰ আমাৰ গাঁৱলীয়া যিসকল মানুহ আছে সেইসকলে হয়তো সেইবোৰ বস্তুটো নাজানে। আৰু ইয়াৰ বস্তুটোৰ ছেকশ্যন 420 আণ্ডাৰত যে আমাৰ শাস্তিও আছে, কিমান বছৰলৈকে শাস্তি আছে, কিমানখিনি ফাইন আছে, সেইখিনি বস্তু বেলেগ বেলেগ আছে। সেইখিনি কেটেগৰীটো ল কেটেগৰী হৈ যায়। আপোনালোকৰ মাজত বুজাবলৈ হ'লে মই ভালকৈ ডেছক্ৰাইব কৰি পেলাই মই বুজাব লাগিব, কিন্তু সেইখিনি মই বুজাবলৈ নাযাওঁ বৰ্তমান। মই জাষ্ট বস্তুটো এইটোৱে বুজাবলৈ গৈছিলোঁ যে মানুহে ব্যৱহাৰ কৰি থকা 420 ৱৰ্ডটো ক'ৰ পৰা আহিছে একচুৱেলি। আৰু বস্তুটো মই হয়তো আগৰ দিনত চাগে কোনোবাই বস্তু জানি শুনি পেলাই ছেকশ্যনটোৰ মেইন উদ্দেশ্যটো বা মেইন টাইটেলটো, মেইন ডেফিনেশ্যনটো জানি পেলাই ধৰি লওক কাৰোবাক ব্যৱহাৰ কৰিছে, আৰু সেইটো প্ৰচলিত হৈ আহি পেলাই আজি আমাৰ সমাজত এইটো বস্তু বিভিন্নজনে বিভিন্ন সময়ত বিভিন্ন ধৰণে ব্যৱহাৰ কৰি আহিছে। চ' সিমানখিনিয়ে ক'লোঁ, আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু শেষত সেইখিনি সদায় হাঁহি থাকিব আৰু বেলেগক হেল্প কৰি যাব। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ।